ওচৰলৈ বিলাহীৰ এটা চাটনি ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আহক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আমি প্ৰথমতে বিলাহীখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। তাৰপাছত আমি পিঁয়াজ লৈছোঁ, অলপ ডাঙৰ ডাঙৰকৈ কুটি লৈছোঁ। জলকীয়া, নহৰু, নৰসিংহ পাত, নিমখ, সৰিয়হ আৰু অলপ চেনি লৈছোঁ। এতিয়া আমি কেৰাহীখনত তেল গৰম কৰি তাত আমি সৰিয়হ আধা চামুচ দি দিছোঁ। সৰিয়হখিনি মই ফুটিবলৈ দিছোঁ। ভালদৰে সৰিয়হখিনি ফুটাৰ পাছত তাত আমি নৰসিংহ পাত দি দিছোঁ। এতিয়া বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া এই সকলোখিনি আমি তাত দি দিছোঁ। এতিয়া এইখিনি ভালদৰে আমি লৰাই দিছোঁ। অলপ সময় আমি এইখিনি ভাজি ল'ম। এতিয়া আমি তাত নিমখখিনি দি দিছোঁ আৰু লগতে অলপ চেনি দি দিছোঁ। অকণমান চেনি দিছোঁ, বেছি নহয়। দি এইখিনি লৰাই দিছোঁ। বিলাহীখিনি অকণমান সিজিলে, বৰ বেছি সিজিব নালাগে, অলপ সিজাৰ পাছত আমি এইখিনি নমাই থ'ম। এতিয়া বিলাহীখিনি অলপ সিজি আহিছে। আমি এতিয়া গেছটো অফ কৰি দিম আৰু এতিয়া এই বিলাহীখিনি অলপ সময় ঠাণ্ডা হ'বলৈ আমি দিম। এতিয়া এইখিনি আমাৰ অলপ ঠাণ্ডা হ'ল। আমি এতিয়া এইখিনি মিক্সিত ভালদৰে পিচি ল'ম। এয়া বিলাহীৰ চাটনি আমাৰ ৰেডি।